মেইন ষ্টেচনলৈ আজি আমি মাইচুৰৰ পৰা বেংগলৰলৈ ঘূৰি যাম। গুড মৰ্ণিং এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ চব ভালে আছে। যিহেতু মই শ্বৰ্টছটোত অলৰেডি দেখাইছোঁৱে যে মই মাইচুৰ আহিছিলোঁ, তো আজি মই আছোঁ মাইচুৰত আৰু গোটেই দিনটো মাইচুৰতে থাকিম। গতিকে মই গোটেই দিনটো কি কৰোঁ, কেনেকৈ কটাওঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। চকুটুকু ফুলি আছে, মানে এতিয়া 8:30 হৈছে আৰু মই শুৱাৰ পৰা উঠিছোঁহে। তো চাই থাকিব মোৰ ভিডিঅ'টো, মই কি কৰোঁ, মাইচুৰত ঘূৰি কেনেকুৱা লাগে, জেগাবোৰ কেনেকুৱা দেখাম। এনেই ক'তো তেনেকৈ ঘূৰিবলৈ নাযাওঁ, ডিপুৰ কাম আছে, তাৰ কামতে ঘূৰিম বাৰু। তো চাই থাকিব দেই সকলোকে, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় দেন লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া 9:30 মান হৈছে ৰাতিপুৱা। আমি গৈ আছোঁ মাইচুৰৰ পৰা KRSলৈ। কমচে কম 40 to 45 মিনিটছ মান লাগিব গৈ পাওঁতে। আৰু আমি গৈ আছোঁ এটা বিশেষ কামত। মানে কি কামত গৈ আছোঁ সেইটো বাৰু মই অবভিয়াছলি জনামেই আৰু ভিডিঅ'টোত। চ' চাই থাকক, অকণো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই থাকিব দেই। আৰু গৈ থাকোঁতে ৰাস্তাত আমি ৰ'লোঁ চাহ খাবলৈ। চাহ খাওঁতে লগ পালোঁ এই এখেতক, যাক মই এতিয়া মৰম কৰি আছোঁ। সেইকাৰণে তাকো 2টা বিস্কুট কিনি দিলোঁ, বোলো সিও খাওক। আৰু এই যে দোকানবোৰ দেখিছে মাছৰ নিচিনা, এইবোৰ হৈছে মাছৰ দোকানেই। মানে ইয়াৰ মাছৰ দোকানবোৰ আমাৰ তাৰ নিচিনা নৰ্মেল নহয়, মাছটোৰ নিচিনা আকৃতি। সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' কৰি আপোনালোককো দেখাওঁ। আৰু এয়া আমি আহি পাই গ'লোহি KRS। ইয়ালৈ এইটো কাৰণে আহিছোঁ, মানে ইয়াত এখন দীপহঁতে এখন ৰিজৰ্ট বনাই আছে, যোনখন ট'টেলি বাঁহেৰে নিৰ্মাণ কৰিছে আৰু বনাইছে আমাৰ অসমৰ পৰা অহা কেইজনমান। সেইকাৰণে মই তেখেতসকলক লগ পাবলৈকে ইয়ালৈ আহিলোঁ। অসমৰে মানুহ যেতিয়া আৰু নিজৰে মানুহ দিয়কচোন, নহয় জানো? ভাল লাগে লগ পালে অসমৰ মানুহ ইয়াত। কি হয় এইটো কৈ দিয়া, কেনেকৈ কাম কৰে এইটো? কৈ দিয়ক এইটো চাউণ্ড বক্সটোৱে। বাঁহটো কাটিলোঁ আৰু চাইডটো কাটি দিলোঁ। ডাঙৰ বাঁহ হ'লে বেছি চাউণ্ডটো বেছি ভাল। ডাঙৰ বাঁহটো খাই থৈছোঁ, বেক চাইডটো এনেকৈ কাটিছোঁ। বেক চাইডটোও কাটিব লাগিব, বহি থাকিবলৈ কাৰণে। ইয়াত আমাৰ সাপ ওলাইছে, বচাই নি ক'ৰবাত এৰি দি থৈ আহিছে। আমাৰ ঘৰত সাপ। এই নিগনি ধৰা যে আঠাটো যে, সেইটোত লাগিলে এৰুৱাই নি পেলাই ক'ৰবাত এৰি দি। এইডালেই হৈছে সেইডাল যোনডালৰ কথা পংকজ দাই কৈ আছে যে আমাৰ ঘৰত সাপ সোমাইছিলে। হয়, আমাৰ ঘৰৰ ৰুমত মানে নিগনি মৰা যোনডাল যে কিবা কাগজ এখন দিয়ে নহয়, সেই তাত এই সাপডাল লাগি আছিলে। ৰাতিপুৱা মাহঁত উঠি পেলাই দেখা পালে আৰু তাৰ পৰা উলিয়াই মানে সাৱধানে সাপডাল ৰেস্কিউ কৰি ক'ৰবাত জংঘলত নি এৰি দিলে। চ' আপোনালোকেও সাৱধান হওক, দৰ্জা চৰ্জা মেলি নথ'ব। এয়া হৈছে কঁঠালগুটি পোৰা, সুদূৰ অসমৰ পৰা অহা কঁঠালগুটি। তাৰপাছত আমি ভাত পানী খালোঁ। ভাত পানী খাই পেলাই এখন গাঁৱলৈ ওলাই গ'লোঁ। মানে এইখন সেই ওচৰৰে গাঁও আৰু ইয়াতে মানে ইয়াৰ দোকানৰ পৰাই পংকজ দাহঁতে বজাৰ সমাৰ কৰে। তো সেই দোকানখনলৈ আহিছিলোঁ। তাৰপাছত পংকজ দাই ক'লে ব'ল তোক গাঁওখন ফুৰাই আনো। মই বোলো ব'লক, এনেও বহি বহি মোৰ আমনিয়ে লাগিছিলে, বোলো তাতকৈ ভাল গাঁওখনকে ফুৰি আহোঁ। আৰু ইয়াতে বোলে পাল্লা ভাওনা পাতিছিলে, মানে এসপ্তাহ আগত ইয়াত পাল্লা ভাওনা হৈ গৈছে। আমাৰ অসমতো যেনেকৈ পাতে সেই তাকে কেনেকৈ পাতিছিলে পংকজ দাই মোক বৰ্ণনা কৰি কৰি আহি আছে। আৰু আহি পায় দেখিছে নহয়, মই কৈছোঁৱেই ইয়াত যেতিয়াই তেতিয়াই বৰষুণ দি দিয়ে, আৰু আহি পায় ইয়াত ধাৰাসাৰ বৰষুণ। বৰষুণ দিছে, পানী ইয়ালৈকে ছিটিকি আহিছে। এইটো মানে সেই দাদাহঁতৰ ঘৰ আৰু অসমৰ পৰা অহা দাদাহঁত ইয়াতে থাকে আৰু ইয়াত আড্ডা মাৰে। সেইবোৰ বিচনা তেওঁলোকে বনাই লৈছে, বিচনাত থাকে। এয়াও ৰুম, সেইফালে সেইটো কিটচেন হয়, ইয়াতে ভাত পানী বনাই আমি খালোঁ। সেয়া বৰষুণটো আকৌ কমিয়ে গ'ল। ফটককৈ হোৱাকৈ ইমান বৰষুণ দি দিয়ে ইয়াত। আমি অলপ দেৰিকৈ বস্তু এটা চাব যাম, দেখাম বাৰু যদি এভেইলেবল থাকে আৰু। মানে ইয়াতে বহুত মৌৰা চৰাই আছে,
চৰাইবোৰ এনি টাইম চৰি থাকে ইয়াতে, মাতি থাকে। ৰাতিপুৱা টাইমটোত বেছি থাকে, কিন্তু এতিয়াও মে বি থাকিব চাগে। যদি যাওঁ তেতিয়াহ'লে দেখাম, আৰু যদি নাযাওঁ আমি নেদেখোঁ তেতিয়াহ'লে দেখিবলৈ আৰু নাপায় তাৰ পাছতে এনেই মই ৰাস্তালৈ ওলাই আহিছিলোঁ, আৰু এই যে জেঠাইজনী দেখিছে, জেঠাই বুলিয়ে কৈছোঁ দেই, আৰুনো কি বুলি সম্বোধন কৰিম ন। এই মানে তেখেতে গোটেই দিনটো গৰু ছাগলী এই পথাৰত চৰাই থাকে, আৰু এতিয়া যিহেতু আবেলি হৈছে, তেখেতে ঘৰমুৱা হৈছে, আৰু মোক দেখি ক'লে যে ল'বি নেকি কোচত। সেইকাৰণে আৰু মোৰো দেখি ইমান মৰম লাগিলে ছাগলী পোৱালিকেইটা, সেইকাৰণে মই কোচত তুলি ল'লোঁ। আৰু ই হৈছে ৰকী, মানে ইয়াৰ যোনটো ঘৰ আছে, সি ইয়াৰ চকীদাৰ, মানে চকীদাৰ বুলিয়ে কৈছোঁ আৰু, কাৰণ ই নহ'লে নচলে আৰু। বুজি পাই জানো? তাৰপাছতে আমি গ'লোঁ এই ওচৰৰে মানুহ এঘৰলৈ, আৰু এখেতসকলে মানে মাইচৰৰে গোটেই প্ৰপাৰ্টিটো মেইনটেইন কৰি ৰাখে, মানে চাই মেলে। আৰু ইমান মৰমীয়াল মানুহ, চিনিটো নাপায়, আৰু আমাৰ মানে বহুত ডিফিকাল্ট হয় ইয়াত লেংগুৱেজটোৰ কাৰণে। আমি কি কৈছোঁ সিহঁতে বুজি নাপায়, সিহঁতে কি কৈছে আমি বুজি নাপাওঁ। হ'লেও মোক এটা অমিতা দিলে মৰমতে, আৰু অমিতাটো আছিল পকা অমিতা। এনেও মই পকা অমিতা খাই বহুত বেছি ভাল পাওঁ। অমিতা পালোঁ, চ' আই ৱাজ ভেৰি হেপ্পী। পকা অমিতা। আৰু মই যে কৈছিলোঁ কিবা এটা দেখাম বুলি, সেয়া মৌৰা চৰাই। গোটেই মানে মৌৰা চৰাইবোৰ ইয়াত এনেকৈয়ে চৰি ফুৰে জানেনে। মানে ইমান ধুনীয়া লাগে, আৰু তাহাঁতৰ মানে কোনো ভয়ো নাই, আৰু তাহাঁতক ইয়াত কোনেও ক্ষতি নকৰে। সেইকাৰণে সিহঁতে নিশ্চিন্ত মনে ইয়াত চৰি ফুৰিব পাৰে। ইয়া দেখিছে, 3-4টামান আছে। নাই আহানে? ক্লিয়াৰ নহয় মোৰ ফোনত। তাৰপাছত এতিয়া এয়া 4:30 মানে বাজিলে, আকৌ খুৰাহঁত দাদাহঁত নিজৰ কামে কামে লাগি গৈছে। এই যে লৰিখন দেখিছে, এইখন কালি অসমৰ পৰা আহি পাইছে। মানে এই ৰিজৰ্টখন বনাবলৈ যিমানখিনি বাঁহ লাগিছে, ঢাৰি লাগিছে, গোটেইখিনি অসমৰ পৰা অনা হৈছে, যিহেতু ইয়াত এইবোৰ বস্তু এভেইলেবল নাই। আৰু এইখন কালি আহি পাইছে এখন ট্ৰাক, আৰু সেই ট্ৰাকখনতে দি পঠাইছিলে কঁঠাল। মই যে দেখাইছিলোঁ কঁঠাল গুটি খাই আছোঁ বুলি, গোটেই কঁঠাল গুটি, বাঁহৰ গাজ, এইবোৰ গোটেইবোৰ অসমৰ পৰা পংকজদা বৌয়ে ঘৰৰ পৰা দি পঠাইছে। আৰু তাৰপাছত সন্ধিয়াই হ'ল, সন্ধিয়া মানে কি, ইয়াত 6টা বাজিবলৈ হ'ল। আৰু তাৰপিছত আমি গ'লোঁ, এইখন কাবেৰী নদী, গোটেই এই ৰিজৰ্টখনৰ মানে ছাইডতে নদীখন আছে, আৰু বহুত ধুনীয়া হয় পৰিৱেশটো। মানে ইয়াৰ মেইন কথা হ'ল, ইয়াৰ চৌপাশবোৰ মানুহে লেতেৰা নকৰে। যদিও আহে ইয়াত পিকনিক খাই বা কিবা সেইবোৰ কৰিলেও মানে চবেই এইবোৰ চাফা কৰি থৈ যায়, সেইকাৰণে বৰ ভাল লাগে। আৰু চৰাই চিৰিকটিবোৰো নিশ্চিন্ত মনে ইয়াত থাকিব পাৰে, কাৰণ তাহাঁতক ইয়াত মাৰিব বুলি কোনো ভয় নাই সিহঁতৰ। সেইকাৰণে সিহঁতে নিশ্চিন্ত মনে ইয়াত ঘূৰি ফুৰিব পাৰে, চৰিব পাৰে। আৰু এই নদীখনত বহুত মাছ আছে বোলে, এইখিনিতে বহুত মাছ পায়। গোটেই চৰাইবোৰ ইয়াত মাছ খাবলৈকে আহে। এনেকৈ ঘূৰি পকি থাকি গোটেই দিনটো পাৰ কৰি সন্ধিয়া হ'ল। তাৰপাছত আকৌ আমি মাইচৰ টাউনলৈ বুলি ঘূৰি আহিলোঁ। সেই যে গাড়ীবোৰ দেখিছে, সেইফালে মানে KRS ডেমলৈ যায়। মই আগৰ ভিডিঅ'টোত দেখাইছোঁ, দেখিছে কিমান ভিৰ। আজি তাতে শনিবাৰ যে। আৰু এয়া হৈছে নেক্সট দিনা ৰাতিপুৱা, কালি যে দিছিল অমিতাটো, সেইটোৱে ব্ৰেকফাষ্টত খাবলৈ লৈছোঁ। আমি এতিয়া গৈ আছোঁ মাইচৰ ট্ৰেইন ষ্টেচনলৈ। আজি আমি মাইচৰৰ পৰা বেংগলৰলৈ ঘূৰি যাম, আৰু আজি ফাৰ্ষ্ট টাইম মই কৰ্ণাটকা ট্ৰেইন জাৰ্ণি কৰিম। এয়া মোৰ লগত আছে এখেত। চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে, আৰু ময়ো কৈ যাম মোৰ ট্ৰেইন এক্সপিৰিয়েঞ্চ ইন কৰ্ণাটকা। সেয়া আমি ট্ৰেইন ষ্টেচন পাই গ'লোহি। এইটোৱে ন, এইটো হৈছে মাইচৰ ট্ৰেইন ষ্টেচন। আৰু ষ্টেচন পাই আমি জল্দি টিকেটটো কৰিলোঁ, কৰি পেলাই গৈছোঁ প্লেটফৰ্ম নাম্বাৰ 1লৈ। তাৰ পৰাই যাব আমাৰ বেংগলৰলৈ যোৱা ট্ৰেইনখন। আৰু এনেকৈ গৈ পেলাই ট্ৰেইনত বহি ল'লোঁ উইণ্ড' ছিটত। মই আগতে ইমান ট্ৰেইন জাৰ্ণি কৰা নাই, মানে 2-3বাৰেই কৰিছোঁ। এইবাৰৰ সৈতে 4বাৰ হ'ব। এবাৰ মই কলকাতা আহিছিলোঁ, সেইবাৰ
আহোঁতে আৰু অসমলৈ ঘূৰি যাওঁতে দুবাৰ আৰু নেক্সট টাইম আহিছিলোঁ গুৱাহাটীলৈ যোৰহাটৰ পৰা কনফাৰেঞ্চ আছিলে আমাৰ ফ্ৰেণ্ডছখিনিৰ লগত আহিছিলোঁ আৰু সেই যে জাৰ্ণিটো যোৰহাট টু গুৱাহাটী ট্ৰেইন যাত্ৰাটো মই জীৱনত কেতিয়াও নাপাহৰোঁ দেই আৰু এইটো হৈছে মোৰ 4 নম্বৰৰ যাত্ৰা মাইচৰ টু বেংগলৰ এনেকৈ চাহৰ সোৱাদ ল'লোঁ মিছলৰ সোৱাদ ল'লোঁ ট্ৰেইনত সেইটোৱে ভাল লাগে ন মানে যি টি বস্তু খাদ্য সম্ভাৰৰ সোৱাদ লৈ লৈ জাৰ্ণিটো কৰি থাকিব পাৰি আৰু তেনেকৈ কেতিয়া আহি পালোঁ গমেই নাপালোঁ আৰু মই ৰাস্তাত শুলোঁ বাৰু 3 ঘণ্টা জাৰ্ণি আছিলে আমাৰ চ' মই 1 ঘণ্টামান শুয়ে কটালোঁ আৰু গৈ পালোঁ বেংগলৰ ষ্টেচন ট্ৰেইন ষ্টেচন 5টামান বজাত আৰু গৈ পাই মই ডাইৰেক্টলি তাৰ পৰা অটো বুক কৰি পেচেণ্ট চাবলৈ গ'লোঁ যিহেতু কালি শনিবাৰ আছিলে কালি অফ দিবলগীয়া হ'ল মই বেংগলত নথকাৰ কাৰণে চ' মই আজিও মিছ কৰিব নোৱাৰোঁ সেইকাৰণে ডাইৰেক্টলি গ'লোঁ এই মাইচৰ ব্লগটো সামৰণি মাৰিবলৈ লৈছোঁ নেক্সট যদি মই আকৌ ক'ৰবাত ফুৰিবলৈ যাওঁ বা স্পেচিয়েল কিবা দেখুৱাবলগীয়া থাকে তেতিয়াহ'লে ব্লগ বনাই আকৌ নিশ্চয় দেখাম তেতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সকলো ভালে থাকক ময়ো ভালে আছোঁ আজিলৈ আহিছোঁ বাই